এইটো আপোনাৰ মৰিগাঁৱৰ পৰা আহি আছিলে গাড়ী এখন বুলেৰো পিকআপ আপোনাৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি ব্ৰিজৰ তলত সোমাই গ'ল। ইমান বেয়া লাগিছে, মানুহটো মানে দুখ পাইছে অলপ, মাথা ফাটিছে। তেওঁক মৰিগাঁও চিভিল হাস্পাতাল লৈ গ'ল। মানুহটো যে বাচিলে এইটো ওপৰলৈ ধন্যবাদ। আপোনাৰ গাড়ী ভাঙি গ'ল, 2 পুল্টি খালে, ব্ৰিজৰ তলত সোমাই গ'ল। ভাগ্য ভাল আপোনাৰ পানীত যে পৰা নাই। খালী গাড়ী লৈ আহিছিলে এচলমান, খালী গাড়ী লৈ আহিছিলে। তেওঁ ডিভাইডাৰ ভাঙি সোমাই গ'ল। ব্ৰেক ফেল হ'ল নেকি গম পোৱা নাই আমি মানে তাতে আছিলোঁ, অলপ দূৰত আছিলোঁ। খানাপাৰা আহিলোঁ, আহি চাওঁ তলত পৰি আছে। ইমান বেয়া লাগিছে। আপোনাৰ মানুহে চাই আছে, গাড়ীখন এতিয়ালৈ উঠা নাই, পুলিচ অহা নাই, ৰখি আছোঁ আমি। ড্ৰাইভাৰটো মানে বেলেগৰ ফোন কৰি কিনে এম্বুলেঞ্চ পঠাই দিলে মৰিগাঁও হাস্পাতালত। ড্ৰাইভাৰটো বাচিব, মানে মাথাত অলপ দুখ পালে, ভৰি চৰি অলপমান দুখ পাইছে, দুখ নোপোৱা নহয়। ইমান তললৈ পৰি গ'ল গাড়ীখন। আপোনালোকে দোৱা কৰিব ড্ৰাইভাৰটো যাতে একো নহয়, ওপৰলৈ বচাই ৰাখক। তেওঁ জানি শুনি এইটো কাম কৰা নাই, জানি শুনি আৰু কোনে এইবিলাক কাম কৰে। পৰি গ'ল গাড়ীখন, বেয়া লাগিছে। একদম ব্ৰিজৰ তলত সোমাই গ'ল, 2 পুল্টি খালে। ভাগ্য ভাল পানীত পৰা নাই। গছ আছাৰ কাৰণে তাতে ৰখি গ'ল গাড়ীখন, নহ'লে সোমাই গ'লে হয় ভিতৰত। চাই বহুতো বেয়া লাগিছে, বহুত মানুহে চাই আছে। তেলাহী যোৱাকালি যোনটো ঘটনা হৈছে, আপোনাৰ মৰিগাঁৱৰ পৰা অহা মুখে ব্ৰিজৰ তলত সোমাই গ'ল। মই ড্ৰাইভাৰৰ লোকক এটাই অনুৰোধ কৰি কথা কওঁ, যাতে মদ খাই গাড়ী নচলায়। আপোনাৰ জীৱনতকৈ গাড়ীটো ডাঙৰ নহয়, আপোনাৰ জীৱনটোৱে ডাঙৰ। আপোনালোকে এইটোৱে ভাবিব যে আপোনালোকৰ ঘৰত মা বাবা ভাই ভনী চবকে আছে, আপোনালোকে মদ খাই গাড়ী চলায়। জীৱনটো গ'লে আপোনাৰ অকলে জীৱনটো নাযায়, ঘৰৰ পৰিয়ালত যিমানখিনি আছে চবকে জীৱনটো যাব। আপোনালোকে এইটোৱে ভাবিব, মদ খাই গাড়ী নচলাব।